Hello guys, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সো পুনৰ এটি নতুন টপিক লৈ মই আজি উপস্থিত হৈছোহি ভিডিঅ' বনাবলৈ। সো লেটস ষ্টাৰ্ট কৰো। সো আজিৰ টপিকটো হৈছে যে নিবনুৱাৰ হাৰ। ইংলিছত আমি কি বুলি ক'ম? নিবনুৱাৰ হাৰক আনএমপ্লয়মেন্ট ৰেট। সো আমি বুজিবলৈ চেষ্টা কৰো নিবনুৱাৰ হাৰ আমি কাক কওঁ। ঠিক আছে? সোৱা কাম কৰি থকা বা কাম কৰিবলৈ বিচাৰি থকা মুঠ জনসংখ্যাৰ দ্বাৰা কাম কৰি নথকা বা কাম কৰিবলৈ বিচাৰি থকা মুঠ জনসংখ্যা হৰণ কৰিলে যি পোৱা যায় সেয়াই হ'ল নিবনুৱাৰ হাৰ। সো আমিটো যোনটো মানে ডেফিনেশনটো পঢ়ি আমি বস্তুটো টান যেন লাগিছে, কিন্তু এটো যিমানটো লেখাত যিমানটো টান হয় সিমানটো টান নহয়। মই জাস্ট এক্সাম্পল এটা দি কিনে বুজাই দিছো। ধৰি লোৱা এখন গাঁও, ধৰি লোৱা আমাৰ এখন গাঁও, আমি তাতে কেইজন আছো? ধৰি লোৱা 100 জন মানুহ আছো। ঠিক আছে? সো 100 জন এখন গাঁৱত সেই 100 জন মানুহৰ ভিতৰত আমি সকলোৱেটো কাম নকৰো। তাৰে কেইজন মানে কাম কৰে, তাৰ পিছত কেইজন মানে কাম বিচাৰি আছে বা কেইজন মানে কাম পোৱাই নাই। ঠিক আছে? সো ধৰি লোৱা আমাৰ টোটেল নাম্বাৰ কিমান আছে? 100 জন মানুহ আছো আমি গাঁৱত। ঠিক আছে? সেই 100 জনৰ আমি 80 জনে আমি কাম কৰো। এটো আমি 80 জনে সেই 100 জনৰ 80 জনে কাম কৰে। ঠিক আছে? সো আমাৰ বাকি কিমান জন থাকিল? 20 জনে। 20 জনৰ ভিতৰত কেইজন মানে কি কৰি আছে? কাম বিচাৰি আছে। ঠিক আছে? তাৰ পিছত কেইজন মানে কাম পোৱাই নাই, মানে কাম নকৰে, এনে মানে ঘূৰি থাকে, দিনে ৰাতি এনে ঘূৰি থাকে। যেনেকুৱা ৰাস্তাই ৰাস্তাই যে থাকে নহয়, ফ্ৰী ফায়াৰ পাবজি খেলি থাকে। ঠিক আছে? তেনেকুৱা থাকে মানে। সো সেই 20 জনক যদি আমি 100ৰে হৰণ কৰো তেতিয়া আমি 0.2 পাম। সেইটোৱে হ'ল নিবনুৱাৰ হাৰ। ঠিক আছে? সো আৰু এবাৰ কৈ দিছো। আমাৰ গাঁৱত টোটেল 100টা মানুহ আছে। সেই 100 জন মানুহৰ 20 জনে যদি কাম নকৰে বা কাম বিচাৰি আছে, কাম পোৱা নাই, সেইজন মানুহক আমি কি বুলি কম? নিবনুৱা বুলি কম। ঠিক আছে? 20 জন যোনে কাম কৰা নাই বা কাম কৰিব বিচাৰি আছে কিন্তু কাম পোৱা নাই, তেওঁলোকক আমি নিবনুৱা বুলি কম। আৰু যদি সেই 20 জনক আমি 100ৰে মানে টোটেল পপুলেশ্যন যিমানটো মানুহ আছে আমাৰ গাঁৱত, সেইটোৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়া কি হ'ব? সেইটো নিবনুৱাৰ হাৰ বুলি আমি কম। ঠিক আছে? সো ইয়াতে ডেফিনেশনত কৈছে কাম কৰি থকা বা কাম কৰিবলৈ বিচাৰি থকা মুঠ জনসংখ্যা। ইয়াতে কৈছে মুঠ জনসংখ্যা, মানে ইয়াৰ পৰা কি বুজিব পাৰো? গাঁৱত যিমানটো মানুহ আছে, মানে 100 জন মানুহ আছে আমি ধৰি লৈছিলো নহয়। ঠিক আছে? দ্বাৰা কাম কৰি নথকা বা কাম কৰিবলৈ বিচাৰি থকা মুঠ জনসংখ্যা। মানে কাম কৰিবলৈ বিচৰা, মানে যোনবোৰ মানে 20 জন আছিল নহয়, 20 জন মানুহৰ 20 জনৰ কাম কৰিব বিচৰা মানুহ আছিল 20 জনৰ, তাৰ পিছত কাম কৰি নথকা মানুহও আছিল। সেই 20 জনক হৰণ কৰিলে কিহেৰে হৰণ কৰিব লাগে? টোটেল 100ৰে, টোটেল পপুলেশ্যনে, মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি পোৱা যায়, মানে যি ভ্যালু পাওঁ আমি, কি ভ্যালু পাইছিলো? 0.2 পাইছিলো। যি ভ্যালু পোৱা যায় সেয়ে হ'ল নিবনুৱাৰ হাৰ। ঠিক আছে? সো আশা কৰিছো আজিৰ যিটো নিবনুৱাৰ হাৰৰ যিটো ডেফিনেশন, যিটো সংজ্ঞা, সেইটো আপোনালোকে বুজি পাইছে। সো আশা কৰিছো আপোনালোকে যদি আগন্তুক আহিবলগীয়া এক্সামত যদি সেইটো প্ৰশ্নটো আহে, সংজ্ঞা লিখিবলৈ আহে, তেতিয়া আপোনালোকে ভালকৈ লিখিব পাৰিব বুলি আশা কৰিলো। সো আজিৰ কাৰণে ইমানে। ধন্যবাদ।